মিলি উঠা তুমি না যোৱা ইংৰাজী ৩/৪/২০২৩ তাৰিখৰ সন্ধিয়া সময়ৰ পৰা স্থানীয় ৰাইজৰ সহযোগত চিমেণ্ট চাপৰি অঞ্চলৰ আমি ৩ডোখৰ অঞ্চলত আমি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালোঁ আৰু অভিযান চলাই আমি বালিগড় অঞ্চলত নিগম দৰিক নামৰ এজন চমকং গাঁৱৰ বাসিন্দাৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু তেখেতে দেখুৱাই দিয়াৰ ভিত্তিত পুনৰ আমি ৩ নং চিমেণ্ট চাপৰিৰ শ্ৰী দেৱজিৎ চুতীয়া বুলি ব্যক্তিজনৰ ঘৰত আমি পুনৰ গৃহ তালাচী কৰোঁ। তালাচী কৰা অৱস্থাত তেখেতৰ ঘৰৰ পৰা আমি পুনৰ নগদ টকা লগতে সন্দেহজনক ড্ৰাগছ জাতীয় টেবলেট বুলি সন্দেহ কৰা টেবলেট লগতে 5টা চাদাৰ টেমাৰ ড্ৰাগছ আৰু আমি গাঞ্জা উদ্ধাৰ কৰিবলৈ সম্ভৱ হওঁ। পিছত পুৱতি নিশা তেওঁলোকক যেতিয়া পুনৰ সোধপোছ কৰি থকা হয়, সোধপোছ কৰি থকা অৱস্থাত তেওঁলোকে 2 নং জয়পুৰত আৰু এডোখৰতো এনেধৰণৰ কাৰ্যৰ কথা কয় আৰু তেখেতলোকক লগত লৈ আমি 2 নং জয়পুৰত টুডুঙা গোৱাৰী নামৰ মেচাকৰি চাপৰি থানা চেঙাজান ঘাটৰ এজন ব্যক্তিৰ পৰাও ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। বৰ্তমান ব্যৱস্থা এই বিষয়ত আমি গোচৰ ৰুজু কৰিছোঁ আৰু অধিক তদন্তৰ বাবে যত্নৱান হ'ম আৰু ভৱিষ্যতে যদি তেনেধৰণৰ কোপাৰ্য আৰু যদি পাওঁ তাৰ বাবে আমি যত্নৱান আছোঁ।